আজি মই লৈ আহিছোঁ ভেজিটেবল পৰঠা। পৰঠা বুলি কওঁতে আটা নমৰাকৈ বনাম, চাই থাকক। সহজতে বনাব পৰা পৰঠা হয়। মই আপোনালোকক দেখাওঁ। ইয়াতে আটা 3 কাপ লৈছোঁ। এইফালে মই গাজৰ 3টা গ্ৰেড কৰি লৈছোঁ। এইফালে বন্ধাকবি অলপ লৈছোঁ। এইফালে জলকীয়া 3টামান কাটি লৈছোঁ মিহিকৈ। 2টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ কাটি। চাই থাকক। মই আটাখিনিতে গাজৰখিনি দি ল'ম। খিনি দি ল'লোঁ। এতিয়া বন্ধাকবিখিনি দি ল'ম। সহজতে বনাব পাৰি আৰু খায়ো বিৰাট সোৱাদ হয়। আৰু ল'ৰা ছোৱালীক টিফিন দিবৰ কাৰণেও ৰাতিপুৱা সোনকালে বনাই ল'ব পাৰি। এইটো ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। চাই ভাল পাব বুলি আশা কৰিলোঁ। গোটেইখিনি দি দিছোঁ। গাজৰ, পিঁয়াজ, জলকীয়া আৰু বন্ধাকবি গোটেইখিনি মই ইয়াতে দি ল'লোঁ। এতিয়া ইয়াতে নিমখ দিম সোৱাদ অনুসৰি। নিমখ দি লৈছোঁ মই। ধনিয়া পাউডাৰ অলপ দি দিছোঁ। মেগী মছলা দি দিছোঁ। মেগী মছলাটো অপশ্যনেল হয়, নিদিলেও হ'ব। মই জালুকৰ গুড়ি দি লৈছোঁ। চুজি দি লৈছোঁ মই আধা বাতিমান। দিলে মিশ্ৰণখিনি বনাই ল'ম। অলপ পাতলকৈ বনাই ল'ম মিশ্ৰণটো। দেখাই আছোঁ। মই মিশ্ৰণটো বনাই ল'লোঁ। দেখিছে নহয়, বহুত পাতলো নহয়, বহুত গোটাও নহয়। এনেকৈ মিশ্ৰণখিনি মই ৰেডি কৰি ল'লোঁ। এতিয়া বনাম, চাই দিওঁ। ফেন এখন বহাই দিছোঁ। এখন গৰম হ'লে মই মিশ্ৰণখিনি দি ল'ম। গেছটো হাই ফ্লেমত ৰাখিছোঁ। গৰম হোৱাৰ পিছত মিডিয়াম ফ্লেম কৰি ল'ম। আমাৰ হাই ফ্লেমত দি ফ্ৰাই পেনখন গৰম কৰা হৈ গ'ল। এতিয়া গেছটো মিডিয়াম ফ্লেম কৰি মিশ্ৰণখিনি ইয়াতে দি ল'ম। চাই লওঁ। মিশ্ৰণখিনি দি লৈছোঁ। তেল দিয়া নাই মই এতিয়া। ওলাই দিলোঁ ধুনীয়াকৈ। এতিয়া মই ঢাকন এখন লগাই দিম অলপ টাইম সিজিবৰ বাবে। আমাৰ হৈ গৈছে ধুনীয়াকৈ। এতিয়া এইটো চাইড হ'বৰ বাবে উল্টাই দিম। খুব কম সময়তে বনাব পৰা নাস্তা। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু ভাল পালে ৰেচিপিটো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ঢাকন লগাই দিম। আনটো চাইড হ'ব বাবে চাইড আমি ভালদৰে সেকি ল'লোঁ প্ৰথমতে। এতিয়া আমি ঘি দি ল'ম। ঘি দি আমি সেকি ল'ম। অলপ ভাজি লৈছোঁ। অলপ ঘি দি লৈছোঁ। ৰিফাইন তেল দিলেও দিব পাৰে। মই ঘি দিছোঁ, বা বাটাৰ দিলেও দিব পাৰি। ঘি দিলে অলপ সোৱাদটো বেছি ভাল হয়। সেকি লৈছোঁ। এতিয়া ধুনীয়াকৈ নমাব পৰা হৈ গৈছে। চাওকচোন ধুনীয়াকৈ ফুলি ফুলি উঠিছে পৰঠাৰ দৰে। খাই একদম পৰঠাৰ নিচিনাই লাগে। কিন্তু বনাওঁতে অলপ কষ্টটো কম হয়, সোনকালে হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। গাজৰৰ পৰঠা আমাৰ ৰেডি হৈ গ'ল। এতিয়া এখন এখনকৈ মই গোটেইখিনি বনাই লওঁ। চাই থাকক। লৈছোঁ। মই এখন এখনকৈ গোটেইখন পৰঠা বনাই ল'লোঁ। পৰঠাখন বিৰাটেই ছফ্ট হৈছে, খাই বিৰাটেই ভাল লাগে। আপোনালোকে ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। গাখীৰ চাহৰ লগত এইখিনি এখন খাই লওঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ